নমস্কাৰ বন্ধুসকল, বিশ্বৰ পৰিৱেশ দিৱসৰ সকলোকে ওলগ জনাইছোঁ। আহক আমি চাওঁ, আমি আজি কেইটামান গছপুলি ৰুম। আজি বগৰী পুলি যোৱা বছৰ ৰুই থোৱা সেই পুলিটো মই টাবৰ পৰা আজি মাটিত ৰুম, আৰু আপোনাৰ এটা নিম পুলি যিটো নতুনকৈ আনিছোঁ সেইটো পুলি মই আজি টাবতে ৰুম। যিহেতু আমাৰ জেগাটো বহুত কম, সেইটো কাৰণে মই টাবতে ৰুম বুলি ভাবিছোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকোঁ। বাবা দে পানী দিছা। এইটো এটা ডালিমৰ পুলিটো মই এমাহৰ আগত ৰুইছোঁ। আৰু এইটো হ'ল বগৰী পুলি, আপেল বগৰী পুলি, যিটো বগৰী পুলি মই আপোনাৰ যোৱা বছৰে ৰোৱা আছিলে, মই টাবত ৰুইছিলোঁ, আৰু সেই পুলিটোকে আজি মই মাটিত ৰুলোঁ। আৰু এইজোপা হৈছে আপোনাৰ গোলনেমু পুলি মই যোৱা বছৰে ৰোৱা, আৰু এইজোপা হৈছে আপোনাৰ লিচু গছ, যিজোপা মই যোৱা বছৰ ৰুইছিলোঁ। এইজোপা হৈছে মধুৰি গছ।
আৰু এইজোপা হৈছে আপেল বগৰী গছ, যিজোপা মই যোৱা বছৰে ৰুইছিলোঁ। আজি ইমানটো ডাঙৰ হৈছেগৈ। ধন্যবাদ বন্ধুসকল, আজিলৈ ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।